নমস্কাৰ মই বিক্ৰম আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষ আৰু লগতে ৰঙালী বিহুৰ উলগ যাচিলো এই নৱবৰ্ষই আপোনালোকৰ যাতে জীৱনলৈ সুখ সমৃদ্ধি শান্তি আৰু প্ৰগতি কঢ়িয়াই আনক তাৰে আপোনালোক সকলোকে শুভেচ্ছা আৰু উলগ যাচিছো এই নৱবৰ্ষত কেইটামান কাম যদি আপোনালোকে কৰে নিশ্চয় সুফল পাব আৰু জীৱনত বহু বাধা আৰু বহু অসুবিধাৰ পৰা হাত সাৰি থাকিব এই বৰ্ষ আপোনালোকে যিমান পাৰে দান পুণ্য কৰক যিমান পাৰে অভাৱী মানুহ যিসকল আছে তেওঁলোকক সহায় আগবঢ়াওক সহায়ৰ হাত আগবঢ়াওক আপোনালোকে বস্ত্ৰ দান কৰক আপোনালোকে অন্ন দান কৰক আপোনালোকে কৰবাত যদি কাৰোবাৰ লগত যাব লাগে শ্ৰম দান কৰক সময় আপোনালোকে দিয়ক এনেকুৱা ধৰণৰ বিভিন্নতা জৰিয়তে বিভিন্ন কাৰ্যৰ জৰিয়তে আপোনালোকে নিজৰ যি শক্তি আছে অভাৱী মানুহক আপোনালোকে দান কৰক সামৰ্থ্য অনুযায়ী যিমান পাৰে দান কৰক দেখিব আপোনালোকৰ যিমানবোৰ বাধা আছে আপোনালোকৰ যিমান অসুবিধা আহিবলগীয়া আছে সেইবোৰ কৰবাত যেন ম্লান হৈ যাব নোহোৱা হৈ যাব কাৰণ এই বৰ্ষ যোনেই দান পুণ্য কৰিব তেওঁলোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে আশা কৰোঁ আপোনালোকৰ এই বৰ্ষটো খুব উত্তম হ'ব সফল হ'ব আৰু প্ৰগতিৰে ভৰপূৰ হ'ব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই তেনেহলে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰো এণ্ড স্পিৰিচুৱেল চেণ্টাৰত যোগাযোগৰ নম্বৰ 8822332200